নমস্কাৰ বন্ধু বান্ধৱীসকল, অংশুকি পৰিধিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মোৰ বাবে এটা অতি স্পেচিয়েল ভিডিঅ'। কাৰণটো চাগে আপোনালোকে অলপ গম পাইছেই। হয়, মোৰ এংগেজমেণ্ট আহি আছে আৰু আপোনালোকেতো জানেই যে বিয়া বা এংগেজমেণ্টে হওক কিমান কি বজাৰ সমাৰ কৰিব লগা থাকে। কাৰণ নতুন এখন ঘৰৰ লগত আমি সম্পৰ্ক কৰিবলৈ গৈ থাকোঁ। মোৰ মতে দৰা ঘৰত গৈ ছোৱালীৰ ঘৰৰ ৰেছপনচিবিলিটি অলপ বেছিকৈ থাকে। গতিকে অলপ ভয়ো লাগি আছে, কাৰণ বিভিন্ন নীতি নিয়ম থাকে ইয়াৰ মাজত। কিবা কাৰণত নজনাকে বা কিছুমান ভুল ভ্ৰান্তি হ'ব পাৰে, গতিকে মনত ভয়ো লাগি আছে। বাৰু যিয়ে নহওক, আমাৰ ছোৱালী মানুহৰ বাবে বাৰু বজাৰখিনিয়ে মেইন নহয় জানো। গতিকে ভাবিলোঁ বজাৰ কৰাৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বলক। এয়া আমি 11 তাৰিখে নগাঁৱলৈ বুলি ওলালোঁ। একচুৱেলি প্লেন আছিল আমি 10 তাৰিখে যোৱা, কাৰণ 10 তাৰিখে ধনতেৰছ আছিলে। কিন্তু মাৰ কিছু গা বেয়া হোৱাৰ বাবে আমি 11 তাৰিখে যাব লগা হ'ল। যদিও 11 তাৰিখলৈ ধনতেৰছৰ যোনটো শুভ মুহূৰ্ত সেইটো 11 তাৰিখলৈ আছিলে। এই আমি নগাঁৱৰ MPJ জুৱেলাৰ্ছলৈ গৈছিলোঁ আৰু গৈ ইয়াত বহুত ভেৰাইটিজ ডিজাইনৰ চেইন, ৰিংছ এইবিলাক আছিলে আৰু দেউতাই ইয়াত চেইন নিজে ট্ৰাই কৰি চাইছে। তাৰ পাছত এই আমাৰ মিষ্টাৰ গৌৰৱ আহিলে আৰু দেউতাৰ লগত পুৰা আঙঠি চোৱাত ব্যস্ত। মোৰ পিছে ইয়াত একো হাত নাই, চব দেউতাই চইচ কৰি দিছে। গতিকে মই পুৰা বিন্দাছ ভিডিঅ' কৰি আছোঁ। এইফালে ময়ো ইয়েৰিংছ ট্ৰাই কৰিলোঁ। মামীয়ে কৈ আছে লৈ লোৱা, এইযোৰ বহুত ধুনীয়া লাগি আছে। অবভিয়াছলি মোক ভাল লাগিবই। আৰু ইণ্টাৰেষ্টিং কথা কি জানেনে, যে আমি কেইবাটাও বস্তু একেলগে লোৱাৰ বাবে এইটো গ'ল্ড কইন গিফ্ট পালোঁ। এনেদৰে ইটো সিটো চাই থাকোঁতে আমাৰ প্ৰায় 2 ঘণ্টা মানে লাগি গ'ল। তাৰপিছত ইমান ভোক লাগিছিলে, গতিকে আগে পেট পূজা কৰি ল'লোঁ। তাৰপিছত কাপোৰৰ বজাৰো কৰিবলৈ আছিলে। জুৱেলাৰীৰ পৰা আহি এতিয়া আমি কাপোৰৰ দোকানত সোমাইছোঁ আৰু এয়া মাহঁতে কাপোৰ চাই আছে। ঘৰলৈ আহি আকৌ বৌহঁতক এয়া কাপোৰৰ বজাৰবিলাক এটা এটাকৈ দেখাই আছিলোঁ। এতিয়া আহকচোন, জুৱেলাৰীত গৈনো মই কি সোণৰ অলংকাৰ কিনিলোঁ তাকেই চাওঁ। প্ৰথমে যিহেতু ৰিং চেৰেমনি, গতিকে দৰাৰ ভাগৰ ৰিংটোকে দেখাওঁ আপোনালোকক। এইটো হৈছে দৰাৰ বাবে কিনা ৰিং। এইটো মোৰ দেউতাই তাৰ কাৰণে পচন্দ কৰি আনিছে, গতিকে অবভিয়াছলি ভালেই হ'ব, মই ভালেই পাইছোঁ। আৰু সিও গৈছিলে যিহেতু তাৰো ভাল লাগিছে। গতিকে ইয়াৰ পাছত মোক মায়ে এটা গিফ্ট কৰিছে, এযোৰ ৰিং। মানে এইযোৰ চাওকচোন, ৰাফ ইউজৰ কাৰণে এযোৰ ৰিং ঘৰতে পিন্ধিবলৈ এইযোৰ ৰিং মায়ে গিফ্ট কৰিছে। দেখিছেনে এইযোৰ? মোৰ কিন্তু বহুত ভাল লাগিছে ৰিংযোৰ, বহুত কিউট হয় আৰু এই অলপমান ওলমা কাৰণে মোৰ বেছি ভাল লাগিছে। মই এবাৰ আপোনালোকক পিন্ধি দেখাই দিছোঁ। কেনেকুৱা লাগিছে? অবভিয়াছলি ভাল লাগিছে, কাৰণ মায়ে গিফ্ট কৰা যিহেতু। তাৰ পাছত দৰাৰ বাবে কিনিলোঁ ইয়াৰ পাছত এডাল চেইন। এডাল যেনিবা মই ৰিং চেৰেমনিত নিদিওঁ, এডাল মই বিয়াৰ বাবে কিনিছোঁ। যিহেতু গোটেইখিনি বস্তু কিনিছোঁৱে, ভাবিলোঁ একেবাৰে চেণ্ডালো কিনি লওঁ। গতিকে এইডাল বিয়াত দৰাৰ বাবে দৰাক পিন্ধাবলৈ এডাল চেইন কিনিছোঁ। জেঠেৰী আগবঢ়োৱাৰ নিয়ম যিহেতু আছে, গতিকে সেই সময়ত এইডাল দৰাক পিন্ধোৱা হ'ব।
ভাবিলোঁ যিহেতু গোটেইখিনি বস্তু ধনতেৰছৰ দিন আছিলে সেইটো কাৰণে ভাবিলোঁ একেলগে গোটেইখিনি বস্তু কিনিয়ে লওঁ আৰু একেলগে গোটেইখিনি বস্তু কিনাৰ কাৰণে আমি অলপমান অফাৰো পাইছিলোঁ গতিকে এই আছিল মোৰ সোণৰ অলংকাৰৰ বজাৰ এয়া দৰাঘৰৰ পৰা অহা অতিথিসকলৰ বাবে মান ধৰা কিছু কাপোৰ আনিছোঁ এইকেইযোৰ হৈছে চাদৰ মেখেলা আৰু এইফালে আছে এয়া গামোচা চেলেং ভিতৰত আৰু আছে গামোচা চেলেং আৰু এইফালে হৈছে শাৰ্ট খুলি পেলাই নেদেখাওঁ আৰু এয়া হৈছে শাৰ্ট সো এয়া আছিল মোৰ ৰিং চেৰেমনিৰ শ্বপিঙৰ ভিডিঅ' আগলৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহিবলৈ গৈ আছে যিহেতু এটা ডাঙৰ ফাংচন হ'বলৈ গৈ আছে আমাৰ ঘৰত গতিকে সকলোখিনি মমেণ্ট মই সাঁচি ৰাখিবলৈ চেষ্টা কৰিম আৰু আপোনালোকলৈ শ্বেয়াৰ কৰিম গতিকে কিপ ৱাচিং অংশুকে পৰিধি বাই বাই